ষ্টেচনত নামিব। তাৰ পৰা তাৰ লগৰকেইটাই এই গাড়ীত ৰখি থাকিব। আমি তাক ঘেৰাও কৰিব। শুনিছ? কাইলৈ ইয়াত হ'ব, ইয়াত। নহয় আজি আজি সেইজন পিকু এজন ধুৰন্ধৰ প্ৰেমিক। আহকচোন আমি তাৰ সপোনৰ প্ৰেম কাহিনীটো চাওঁ। আমাৰ মহাপুৰুষ পালেহি হ'বলা। মহাপুৰুষ পালাহি। দেৰিলি মই অহাৰ লগে লগে লাইন আহি গ'ল। মই ভাতকেইটা বাঢ়োঁগৈ ৰ। আজি ভাত নালাগে দে, খানা এটা খাই আহিলো। তইতো ৰাতিও আইনাখন চাব লাগে নে? তই কি বুজিবি মাই, সপোনত মই কি ভাল ভাল বস্তু দেখো মইহে জানো। হে প্ৰভু হে প্ৰভু, সপোনত মই তোমাৰ দৰে বহুত লাখলীলা কৰি থাকো। এবাৰ মোক দিনত মিলাই দিয়া না প্ৰভু। তই শুবি নে ভুল বকি থাকিবি? আজি সপোনত যে তাইকে দেখো যে প্ৰভু। তুমি পালাহি? মই বাৰু পাগল হৈ যাম নেকি? কিয় ক'লা? নাজানো, তোমাক প্ৰথম দেখাৰ পৰা তোমাৰ কথাতে ভাবি থাকোঁ। হয় নেকি? ভয় লাগে অ'। ভয় কৰিবলৈ কি মই বাঘ নেকি? ভাবিলে ভয় লাগে জানা। তুমি হ'লা বহুত ধনী ঘৰ ছোৱালী আৰু মই জানো তুমি একেটা কথাই কি ক'বা। মই দুখীয়া ঘৰৰ ল'ৰা, মোৰ ঘৰটো ভঙা। তুমি বাৰু ধনী ঘৰ ল'ৰা পালে মোক পাহৰি যাবা নেকি? প্ৰেমক ধন সম্পত্তিৰে জুখিব নোৱাৰিও। মূৰৰ পৰা পালেহি, আমাৰ চাহাব উঠিবই হোৱা নাই। জীৱনত কি কৰি খাম বুলি ভাবিছ বাৰু? নয় 10টা বাজিবলৈ হ'ল। এতিয়ালৈকে কোন ডেকা ল'ৰা কৰি আছে হা? তই বেয়া সময়ত মাৰিলি অ'। ইমান ধুনীয়া সপোন এটা দেখি আছিলো।
মাতিলে দেখোন। যা যা খোৱাম আজি তোক ভাত। ভাল বস্তু এটা পালো দে আহি পেলাই। ৰক জীৱনত মোক সদায় এনেকৈয়ে থাকিম বুলি ভাবিছনে? অঁ কিবা এটা কামত ধৰি বোৱাৰী এজনীয়ে আনা। বোৱাৰী কি ফটোৱা কথা ক? আজিকালিনো কোনজনী ছোৱালী পলাই যোৱা শুনিছ? এইটো ৰিলছ বনাই বনাই বোৱাৰীবিলাক পলাই যোৱা দেখা নাই জানো? ফেচবুকটো খুলিবই নোৱাৰি, খালি বোৱাৰীবোৰ পলাই যোৱা বাতৰিহে পাওঁ। ঐ মই যাওঁ, মোৰ ভোক লাগিছে। ঐ যা যা, তই কাৰ কাৰণে বহি থাক আমি গম নাপাওঁ নেকি? তলৰ মাটি ওপৰ কৰি আহিলি নহয়, খা এতিয়া কাঁহি। তইনো লাজ নেপাৱ নে? তোৰ দৰে ডেকা ল'ৰা এটা থাকোতে এই বুঢ়া বাপেটোৱে ঘৰে ঘৰে হাজিৰা কৰি আছে। তোৰ লগৰ কেইটাকে চাচোন, চাকৰি নাই যদিও কাম বন কৰি বাপেকহঁতক সহায় কৰি আছে। তই কি কৰি আছ? তই মোক কিবা কৈ আছিলি নেকি? হা? তই মানে একো শুনাই নাই? মোৰ চোলা পেণ্টকেইটা ধুই থবিচোন। তই মানে এয়াহে কৰি আছ? কোন যেনি তোৰ নিচিনা দুদিয়া এটালৈ আহি ভাত খাই এই মায়েৰে চাইহে মৰিব। বহুত দিন হ'ল তোমাক কম বুলি ভাবি থকা কথাটো আজিলৈকে ক'বলৈ সাহস হোৱা নাই জানা। কি কথা কোৱা আকৌ। ক'বলৈ মোৰ মন যায়, কিন্তু কি? ভাৱনাৰ সেই ৰঙীন সপোনবোৰ পুৱতি পোহৰত হেৰাই যাব বুলি বহুত ভয় লাগে। পাগলটো কি হ'ল, যোৱাগৈ নেকি? নাচোন। কোৱা, তোমাৰ লগত আছো বুলি গম পালে মোক ঘৰত মাৰি পেলাব। তুমি বাৰু কাৰোবাক ভাল পোৱা নেকি? পাওঁ বুলি ক'লা নেকি? নাই কোৱা। জানা, আজিকালি ময়ো তোমাৰ কথাকেই ভাবি থাকিব ধৰিছোঁ। সঁচা?
ময়ো তোমাক বহুত ভাল পাওঁ জানা। কি তোৰ দৰে ভিক্ষাৰী এটালৈ গৈ মই পানী ঢলা ভাত খাই থাকিম বুলি কেনেকৈ ভাবি ললি? আৰু তই মোক ক'ত ৰাখিবি হা? তহঁতৰ সেই ভঙা ঘৰখনৰ ভঙা আইনাখন চাই থাকিমগৈ নেকি মই? অ'ৰা মোৰ সময়ত চবটো মাৰিলি, নহ'লে আজি কি তই দিনতে সপোন দেখি আছিলি নেকি? বাদ দেচোন। ঐ ছোৱালী কি প্ৰপ'জ কৰিলে চমাই নেকি? নামাই, তোক কোনোবা মাৰিলে নেকি? নাই দে। সেইকাৰণে কৈছিলোঁ তোক বোৱাৰী এজনী পতা বুলি। বোৱাৰী দেখুৱাই আছো। কি বুলি তাৰ মুখাবলৈ আহি যাবি তাৰ ওচৰত ডাইলগ আছে। আৰু ডাইলগ আছে, তাৰ মোৰো আছে। দেখচোন তুমি বাৰু ধনী ঘৰ ল'ৰা পালে মোক পাহৰি যাবা নেকি? ৰেডি? প্ৰেমক ধন সম্পত্তি বুজিব নোৱাৰিও এয়া চাপ পানীৰ মাজত কিমান কষ্ট কৰিব লগা হৈছে আমাৰ আকাশ প্ৰকাশ। দে শ্বৰ্ট ল এতিয়া, মই মনে মনে থাকিম দে। মনত আছে নাই? ৰেডি? মইতো লগাই দিবি দেই। ৰেডি? প্ৰেমক ধন সম্পত্তিৰে বুজিব নোৱাৰিও কেমেৰা চাই আছো। সেইটো ডিলিট কৰি দিয়া। ডাইৰেক্ট কেমেৰা। মই কৈছোঁ মই কেমেৰা চাই আছো। এই মানে ডাবল কৰিব। হেৰু নাৱৰীয়া নাওখন এৰি দে। প্ৰেমক ধন সম্পত্তিৰে জুখিব নোৱাৰিব।